উশাহৰ দৰে কাষত থকা মানুহজনক এদিন হঠাতে দূৰ কৰি দিয়াটো সহজ নে? আজীৱন তোমাৰ হৈ থকাৰ ইচ্ছাৰ পৰা ইটছ নট ৱৰ্কিং বুলি কোৱা যাত্ৰাও সহজ নে? সহজ নে? ভাল লগাৰ পৰা ভাল পোৱা কৰা আৰু তাৰ পাছত গোটেই জীৱন তোমাৰ বন্ধু হৈ থাকিব পাৰিম নেকি বুলি কোৱা প্ৰশ্নৰ উত্তৰ। যাৰ কাষত সমস্ত পৃথিৱী বিচাৰি পাইছিলো, তেওঁক অচিনাকি হৈ লগ পোৱাটো সহজ নে? আচলতে সহজ একোৱেই নহয়। সম্পৰ্ক ধৰি ৰখা আৰু এৰি দিয়া দুইটাই টান। হেজাৰজনক পোৱা যায়, কিন্তু তেওঁ নহয়। সান্তনা আৰু মৰম দিয়া বহুত মুখ আপুনি পাব।